Hey guys, নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। ইয়াপ্পি খাই কোনে ভাল নাপায় বাৰু সকলোৱে ভাল পায় নহয় জানো কিন্তু সদায় একে ধৰণে বনাই খাই নিশ্চয় বেয়া লাগে চাগে সেই কাৰণে আপোনালোকলৈ ইয়াপ্পি বা মেগীৰ নতুন ৰেচিপি এটা লৈ আহিছো আজি বনাবলৈ লৈছো ইয়াপ্পি পকোৰা বা ইয়াপ্পি পকৰি যিয়ে নকয় খাবলৈও বহুত টেষ্টি হয় এবাৰ খালে আকৌ খাবলৈ মন যাব বলক ৰেচিপিটো আৰম্ভ কৰো মই লৈছো ইয়াপ্পি 10 টকাৰ ইয়াপ্পি লৈছো 5 টকাৰ 2 পেকেট দেখিছেনে প্ৰথমতে সসপেনত পানী গৰমা ইয়াপ্পিখিনি দি দিলো যেনেকৈ মেগী বা ইয়াপ্পি বনাই তেনেকৈ বনাই ললে হ'ল খালি পানী নাৰাখিব পানীখিনি শুকাই যাব লাগিব ইয়াত দি দিলো ইয়াপ্পি পেকেটত থকা মছলাখিনি আপোনালোকে মেগীৰ পৰাও বনাব পাৰে কিন্তু ইয়াপ্পি দি বনালে বহুত টেষ্টি হয় খাবলৈ ইয়াপ্পিখিনি সিজিলে পানীও শুকাই গৈছে এতিয়া এইখিনি অলপ ঠাণ্ডা কৰি লম ঠাণ্ডা হৈ গ'ল এতিয়া গ্ৰাইণ্ডাৰত গুৰি কৰি লম ইয়াত দি দিছো আদা নহৰুৰ পেষ্ট অকণ তাৰপিছত এটা কণী ভাঙি দিছো ইয়াত আকৌ পানী বা বেলেগ একো দিব নালাগে এয়া গোটেইখিনি গুৰি কৰি লম এয়া গোটেইখিনি ধুনীয়াকৈ গুৰি হৈ গ'ল চাওকচোন মিশ্ৰণটো ভাল হৈছে আৰু ইয়াত বেচন দিয়াৰ দৰকাৰ নাই ইয়াত নিমখ দিয়া নাই কাৰণ ইয়াপ্পি পেকেটৰ মছলাখিনিতে নিমখ থাকে আপোনালোকে ইচ্ছা কৰিলে এক চিকুটমান নিমখ দিব পাৰে নিদিলেও হৈ যায় এটা ডাঙৰ পিয়াজ আৰু দুটা জলকীয়া মিহিকৈ কাটি দিছো এইখিনি ভালকৈ মিক্স কৰি লওঁ তেৱা গৰম কৰি ৰিফাইন অইল দিছো তাৰ পিছত অলপকৈ পেষ্টখিনি দি যাম মই সৰুকৈ বনাইছো আপোনালোকে নিজৰ মতে সৰু বা ডাঙৰকৈ বনাই খাব পাৰিব দুটা সাইড ৰঙা পৰালৈকে ভাজি লম লুটিয়াই দিছো চাওকচোন ভালকৈ এটা সাইড হৈ গ'ল এতিয়া বাকি সাইডটো কৰি লম বেছি টাইম নালাগে কাৰণ আমিতো ইয়াপ্পিখিনি ভালকৈ সিজাই লৈছিলো খালি ৰঙা পৰালৈকে অকণ ভাজিলেই হ'ল এয়া পকৰিখিনি হৈ গ'ল এতিয়া আমি প্লেটত টিস্যু পেপাৰ দি তাত উঠাই লৈছো তেতিয়া তেলখিনি টুক খাই যাব দেখি খাওঁ লাগিছে নে নাই বাৰু
এতিয়া বাটিত টমেটো কেটচাপ দি লৈছোঁ। এয়া আমাৰ য়প্পী পকৰা বা য়প্পী পকৰি হৈ গ'ল। এনেকৈ এবাৰ বনাই খাবচোন আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। খাবলৈ কিন্তু বহুত টেষ্টি হয়। যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু। আৰু ওচৰতে থকা সেই টিলিঙাটো বজাই দিব যাতে মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি পোনপ্ৰথমেই লাভ কৰে। ঠিক আছে, আজিলৈ আহোঁতে পুনৰ নতুন এটি ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিম। এতিয়ালৈকে বাই বাই।